ডিমা হাছাও জিলাৰ মাণ্ডাৰ দিছাত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত বাৰ্মিজ চুপাৰী জব্দ। মাণ্ডাৰ দিছাৰ আৰক্ষীয়ে জব্দ কৰিলে এখন চুপাৰী ভৰ্তি টাটা 407 ট্ৰাক। হাফলং লামডিং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মাণ্ডাৰ দিছা আৰক্ষীৰ অভিযানত অবৈধ চুপাৰী ভৰ্তি ট্ৰাক জব্দ। গাড়ীখনৰ পৰা ১৮ বস্তা সন্দেহযুক্ত বাৰ্মিজ চুপাৰী আৰু ৭০ বস্তা কেঁচা তামোল সহ মুঠ ৮৮ বস্তা চুপাৰী জব্দ। ট্ৰাকখনৰ চালক ইকবাল হুছেইন আৰু হেণ্ডিমেন আলী হুছেইনক জামিনত এৰি দিয়ে যদিও জব্দ কৰা হয় AS01 LC 1691 নম্বৰৰ টাটা 407 ট্ৰাকখন। ঘটনা সংক্ৰান্তত তদন্ত ৰাখিছে মাণ্ডাৰ দিছাৰ আৰক্ষীয়ে। আমাৰ থানাৰ ফ্ৰণ্টতে 24 আৱাৰ্ছ আমাৰ নাকা চেকিং থাকে। তাতে নাকা চেকিং কৰি থকা অৱস্থাত শিলচৰ দিশৰ পৰা আহি থকা এখন ট্ৰাক আমি ধৰিলোঁ। তাৰপিছত ইয়াত ধৰি আমি চেকিং কৰিলোঁ। চেকিং কৰি গম পালোঁ যে সন্দেহযুক্ত বাৰ্মিজ চুপাৰ 18 বেগ আৰু কেঁচা তামোল আপোনাৰ 79 বেগছ আমি উদ্ধাৰ কৰিলোঁ। কাগজ পাতি আমি ভালদৰে পৰীক্ষা কৰিলোঁ। তেওঁলোকৰ কাগজ পাতিবিলাক বৈধতা কোনো ধৰণে নাই। সেইকাৰণে আমি আইনী ব্যৱস্থাৰে তেওঁলোকৰ বিৰুদ্ধে আমি ব্যৱস্থা লোৱাৰ বাবে আমি এতিয়া যত্নবান আছোঁ। কিমান বেগ ধৰিলে? আমি আপোনাৰ 79 বেগ কেঁচা তামোল আৰু 18 বেগ আপোনাৰ সন্দেহযুক্ত বাৰ্মিজ চুপাৰী। বজাৰ মূল্য কিমান হ'ব? বজাৰ মূল্য বাৰ্মিজ চুপাৰীটোৰ 5 লাখ মান হ'ব এপ্ৰক্সিমেট। ক'ৰ পৰা ক'ত গৈ আছিলে? এইটো শিলচৰ দিশৰ পৰা লংকালৈ লৈ গৈ আছিলে বুলি তেওঁলোকে কৈছে। লামডিঙৰ পৰা অভিষেক চৰকাৰৰ প্ৰতিবেদন ND 24/7।